গৰম ৰঙা চিঙা পৰি গৈছো ন এইফালে ট্ৰেইন ষ্টেচন এইফালে খাই আছে ঠাণ্ডা একদম গৰমত থাকিব পৰা নাই এইফালে বেটিতেও খাই আছে বেটি নৰ্মেল বাৰু ঠাণ্ডা দিয়া নাই আজিকালি চৰ্দি হৈ যাব পাৰেতো এইখন কি পাৰ্কখনৰ না এইবিলাক কোৱাৰ্টাৰ বাংলা ধুনীয়া ধুনীয়া পৰিৱেশ আমি ট্ৰেইন ষ্টেচন আমি এই পিনৰ পৰা যাব লাগে শ্বিলং নটো পিনে সেকেন্ড শ্বিলং আহি গলো আমি ইমান ধুনীয়া ৰাস্তা সঁচাকে থাকি যোৱা লাগিছে মোৰ নাম্বাৰ দি দিবি মোৰ নাম্বাৰ দি দিবি কণ্টেক্ট কৰিবলৈ মোক ইয়াত নাম্বাৰ দি দিব কৈছে মই দি দিম এই গোটেই ডিগবৈ ফুৰাব হেনো দেই লগত ছোৱালী আহিব লাগিব ছোৱালী আহিব লাগিব বোলে অৰুণাচল গৈ আছো যেন লাগিছে ন শ্বিলং মিনি শ্বিলং মিনি শ্বিলং মই শ্বিলং নাই দেখা কাৰণে নাজানো অৰুণাচলে গৈছো যে সেইকাৰণে অৰুণাচলে জানো লিখা আছে শ্বিলং ৰোড বুলি হয় নি শ্বিলং ৰোড লিখা আছে বোলে ক'ত লিখা আছে নাই দেখা বাৰু এতিয়ালৈকে আমি খোজ কম হতে এপাক এপাক ইমান দৌৰা হ মানে গোটেই এক পাক দিম আমি কি আছে পাই গলো সি মিউজিয়াম এতিয়া মিউজিয়ামৰ ফ্ৰণ্ট পৰিৱেশ এইফালে এইবিলাক ব্ৰিটিছৰ দিনৰ বস্তুবিলাক চব সজাই থোৱা আছে ধুনীয়াকৈ মই কিমান 9 নে 10ত পঢ়ি থাকোঁতে অহা যিটো বস্তু তেতিয়া যেনেকৈ পাইছিলোঁ এইবিলাক তেল ওলাই আছে চাওঁ পূৰা তেল ওলাই আছে যিটো বস্তু মই তেতিয়া যেনেকৈ সযতনে পাইছিলোঁ এতিয়াও মই তেনেদৰে পাই আছোঁ ভিতৰত অলপ ষ্ট্ৰিক হয় ভালকৈ সজাই থৈছে বস্তুবিলাক ধুনীয়া হৈ আছে সকলোৱে আহিব চাব এইবিলাক স্কুটাৰ ফাৰ্ষ্ট ছেকেণ্ড এইবিলাক গাড়ীৰ ইঞ্জিনবোৰ বাহিৰত বৰ বেছি বস্তু নাই মেইন বস্তু কেইটামান মানে ব্ৰিটিছৰ দিনত যিকেইটা ব্যৱহাৰ হৈছিলে সেইকেইটাই আছে ট্ৰেইনৰ আদি কৰি পেট্ৰল পাম্পবিলাক সজাই থোৱা আছে আৰু যিখন ফায়াৰ ব্ৰিগেডৰ গাড়ী সেইবোৰহে আছে কিন্তু মিউজিয়ামৰ ভিতৰত বেছি বস্তু আছে ষ্টুডেণ্টসকলে অহাটো ভাল এইবোৰ কিবাকিবি ইঞ্জিন হয় হাতীৰ খোজত ইয়াতে ফাৰ্ষ্ট অইল ওলাইছিলে গোটেই তেল এইবিলাক যে একদম বালি ছটিয়াই থাকিব লগা হয় গোটেই তেল খোজকাঢ়িব নোৱাৰি এইবিলাক চব বালি দি থৈছে বালি দি থাকে এইটো ফাৰ্ষ্ট ৰিকটো এখন ট্ৰেইন ব্যৱহাৰ কৰিছিলে আগতে গোটেই তেল ওলাই আছে
ইয়াত জানিছ না শান্তনু এইটো ব্ৰিটিছ মানুহহালৰ ওচৰত যে আমাৰ ছায়েন্সৰ ছাৰ এটা আহিছিলে একদম এনেকুৱা ওখ পাখ পাতলা এইটো ষ্টাইলতে ফটো মাৰিছিলে নহয় ছাৰে উঠিবা নি এইখন বহুত বেছি গৰম উঠিছে গাড়ী তেল ভৰাইছে তেল ভৰাইছে মেলেং ভাই গাড়ী ফুল হ'ল বল হ'ল বলা বলা এইফালে ডাঙৰ ডাঙৰ চিনিটাৰী মিউজিয়াম 2001 চাই দিলোঁ মিউজিয়াম সকলোৱে আহিব ইমানেই ধুনীয়া পৰিৱেশ আৰু বহুত চফা এইবোৰ পাতবোৰ পৰি আছে যে এফালে মানে চফা কৰি আছে সেই আগত মানুহজন দেখিছে ন এজনে হাৰিয়ে আছে ইমানেই চফা হয় আৰু কি ক'ম বস্তুবিলাক বহুত ভালকৈ ৰাখিছে বহুত ভাল লাগিছে আৰু মিউজিয়ামৰ ভিতৰতো কোনো টিকেট নালাগে আৰু মোবাইল ভিতৰত ভৰাব নিদিয়ে ফটো আৰু ভিডিঅ' সেইবিলাক একেবাৰে নহ'ব